এক সেকেন্ড ৰবা ঠিক আছে কওক পেপাৰটো যে এনেকে ঘূৰাই থকা ইমান অভাৰ কনফিডেন্সো বেয়া আকৌ বাইদেউ সেই মই যে পেপাৰটো বজালো দুটা সেইটো পেপাৰ কি পেপাৰ বুলি কয় নাজানো তেনেহলে মই নাজানো বাইদেউ তুমি মোক এনেকে সুধি পেলাই তুমি ভাবিছা মোক লাজ দিছা এইটো নহয় কিন্তু নাই নাই বাইদেউ আপোনাক আমি লাজ দিয়া নাই আপোনাক মই কথা এটা কওঁ আপুনি কলে যে তিনিটা পেপাৰ কিয় বজাইছে এজনী নাচনীৰ লগত যদি এটা ঢোল উঠি যদি এটা পেপাৰ লৈ যদি পৰিৱেশন কৰিবলৈ আহে অনুষ্ঠানটো এনে কেনেকুৱা লাগিব আপুনি ৰবা মই কওঁ শুনা কিছুমান সন্মুখীন নহলো মানে অসুবিধাৰ সন্মুখীন নহলো আপুনিয়ে ধৰিছে প্ৰথম আমাক হয় নেকি ঠিক আছে অনাগত দিনত মই আৰু 15খন বিহুত পঢ়িম অনাগত দিনত তোমালোকৰ প্ৰতিটো ভুল মই বাইদেউ আৰু বাকী হুঁচৰি দলবিলাক আহিব আপুনি চাব তাত কেইটা পেপাৰ বজায় এক সেকেন্ড ৰবা ঠিক আছে কওক পেপাৰটো যে এনেকে ঘূৰাই থকা ইমান অভাৰ কনফিডেন্সো বেয়া আকৌ বাইদেউ সেই মই যে পেপাৰটো বজালো দুটা সেইটো পেপাৰ কি পেপাৰ বুলি কয় নাজানো তেনেহলে মই নাজানো বাইদেউ তুমি মোক এনেকে সুধি পেলাই তুমি ভাবিছা মোক লাজ দিছা এইটো নহয় কিন্তু নাই নাই বাইদেউ আপোনাক আমি লাজ দিয়া নাই আপোনাক মই কথা এটা কওঁ আপুনি কলে যে তিনিটা পেপাৰ কিয় বজাইছে এজনী নাচনীৰ লগত যদি এটা ঢোল উঠি যদি এটা পেপাৰ লৈ যদি পৰিৱেশন কৰিবলৈ আহে অনুষ্ঠানটো এনে কেনেকুৱা লাগিব আপুনি ৰবা মই কওঁ শুনা কিছুমান সন্মুখীন নহলো মানে অসুবিধাৰ সন্মুখীন নহলো আপুনিয়ে ধৰিছে প্ৰথম আমাক হয় নেকি ঠিক আছে অনাগত দিনত মই আৰু 15খন বিহুত পঢ়িম অনাগত দিনত তোমালোকৰ প্ৰতিটো ভুল মই বাইদেউ আৰু বাকী হুঁচৰি দলবিলাক আহিব আপুনি চাব তাত কেইটা পেপাৰ বজায় এক সেকেন্ড ৰবা ঠিক আছে কওক পেপাৰটো যে এনেকে ঘূৰাই থকা ইমান অভাৰ কনফিডেন্সো বেয়া আকৌ বাইদেউ সেই মই যে পেপাৰটো বজালো দুটা সেইটো পেপাৰ কি পেপাৰ বুলি কয় নাজানো তেনেহলে মই নাজানো বাইদেউ